মোৰ চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হাতত কি লৈ আছোঁ দেখিছেনে? কাপোৰৰ দম লৈ আছোঁ। কাপোৰৰ দম মানে কাপোৰখিনি গোটেই মানে সেমেকা হৈ গৈছে গডৰেজত। এতিয়া আজি গোটেই কাপোৰকেইটা ৰ'দত দিব লৈছোঁ। কাপোৰৰ অৱস্থা, গোটেই কাপোৰ উলিয়াই পেলাই থৈ দিয়া আছে গডৰেজৰ পৰা, আৰু বাহিৰত বহুত দিয়াও আছে। গডৰেজ খালী, কিবা কিবি অগ্ৰং বগ্ৰং অলপ তলত আছে। বাহিৰত চাওঁ বোলো। এইবোৰ চাওকচোন, কাপোৰৰ অৱস্থা। এইফালেও দিছোঁ, জেগাই নোহোৱা হৈ গৈছে। আৰু দিবলৈ আছে, যিমান দিলোঁ আৰু সিমান আছে। এইখিনি যিহেতু মোৰ শাৰী কালেকশ্যন হয়, ইয়াতে মোৰ শাৰী আছে, আৰু এইখিনিও মোৰ শাৰী আছে, আৰু এইখিনি মুগাৰ কালেকশ্যন। আৰু এইখিনি মই এতিয়া ৰ'দত নিদিওঁ, যিহেতু এইখিনি পেকেটৰ ভিতৰতে আছে। এইখিনি ভালেই হৈ আছে, আৰু এইখিনি কিবা কিবি আৰু গামোচা চুৰিয়া এইবিলাক, আৰু এইকেইটা পেকেটৰ ভিতৰতে আছে। এইকেইটা সেইটো কাৰণে ৰ'দত দিবলগীয়া নাই। বাকী আৰু এতিয়া অলপমান দিলোঁ, এক্সট্ৰা মেখেলা আৰু ব্লাউজ দিলোঁ। মই দেখাই আছোঁ চাব। এইখিনি এনেকৈ দি দিলোঁ মিক্স কৰি। এক্সট্ৰা মেখেলাও আছিলে আৰু কিবা কিবি ব্লাউজ। মই ফলমাইনালৈ অ'টছৰ মানে যিটো জলপান হয় তাক খুৱাবলৈ ইভিনিং টাইমত কেনেকৈ বনাওঁ দেখাম, চাবচোন। অ'টছখিনি মই এতিয়া মিডিয়াম ফ্লেমত ভাজি ল'ম 5 মিনিটমান। আৰু বেবীক যিহেতু কেঁচাকৈ খোৱাটো বেয়া, যিকোনো বস্তু ভালদৰে ফ্ৰাই কৰি খুৱাব লাগে, বা চুজি হ'লেও অলপমান ভালকৈ ফ্ৰাই কৰি পেলাই চুজিটো বনাব লাগে। আৰু যদিহে বেবীটোৱে আপোনাৰ এনেকৈ গোটাকৈ খাব নোৱাৰে সিজোৱাৰ পাছত, তেতিয়া আপুনি এইখিনি ভজাৰ পিছত মিক্সিত গ্ৰাইণ্ড কৰি আপুনি সিজাই দিব পাৰে। মই মিক্সিত গ্ৰাইণ্ড নকৰোঁ, মই এনেকৈ সিজাম। এইখিনি মোৰ 5 মিনিট হৈ গ'ল। মই ইয়াতে পানী এড কৰিম। এইখিনি এতিয়া উতলিব লাগিব, মই জুইটো বঢ়াই দিম। এতিয়া মই ইয়াতে মিচিৰি দিম। এইটো এইটো অন্নপূৰ্ণা ঘিটো দিম। এক চামুচ। মই চেনি ইউজ নকৰোঁ। মই যিহেতু পলমাইনাক চেনিটো খুব কম পৰিমাণে দিওঁ, একেবাৰে নিদিয়াও নহয়, যিহেতু একেবাৰে নিদিলে মানে পিছত খাব মন নকৰিব। সেইটো কাৰণে খুব কম পৰিমাণে চেনি এড কৰোঁ। তালমিচিৰি ব্যৱহাৰ কৰোঁ মই। এইটো নন্দদুলাল তালমিচিৰি হয়, আপোনালোকেও ল'বচোন, বহুত ভাল হয়। আৰু অ'টছ মই এইটো ইউজ কৰোঁ, বহুত ভাল হয় বেবীৰ কাৰণে। আমাৰ ডাঙৰ মানুহৰ কাৰণেও ভাল বাৰু। আৰু ময়ো অ'টছ খাওঁ, ৰাতিপুৱা অ'টছেই খাওঁ মই বেছিভাগ। আপোনালোকেও খাব পাৰে। আৰু ইয়াতে আপোনালোকে সোৱাদৰ কাৰণে বিস্কিট এড কৰিব পাৰে, মেৰিগ'ল্ড বা পাৰ্লেজি এনেকৈ বিস্কুট এড কৰি দিব পাৰে ইয়াতে। মই আজি এড নকৰোঁ বিস্কুট, যিহেতু বিস্কুট বাৰ খালেই বাৰু অলৰেডি।
আৰু এইখিনি খুব ধুনীয়াকৈ উতলি আছে আৰু খুব ধুনীয়াকৈ সিজাব লাগিব যিহেতু বেবী বস্তু ন আমি ডাঙৰে খোৱা হ'লে ইমান দেৰি নিসিজালেও হয় দেখিছেনে খুব ধুনীয়াকৈ উতলি আহিছে আৰু বেছি ডাঠ হৈ আহিলে আপোনালোকে পানী দি দিব গৰম পানীয়ে হওক বা ঠাণ্ডা পানীয়ে হওক আৰু মই আজিলৈকে কলমাইনাক গাখীৰ দিয়া নাই মানে যেটো ফৰ্মুলা গাখীৰ হয় ফৰ্মুলা গাখীৰ মই পোৱাই নাই মানে সেইটো কাৰণে মই তাৰ জলপানতো ফৰ্মুলা গাখীৰ মানে এড নকৰোঁ আপোনালোকে বিচাৰিলে নানপুৰ দিব পাৰে যোনে যি গাখীৰ খুৱাওঁ বুলি ভাবে দিব পাৰে মই এতিয়া তাৰ 10 মান্থ হ'ল মই দিয়া নাই বাৰু বেলেগ গাখীৰ এতিয়ালৈকে চ' মই এনেকৈয়ে খুৱাওঁ খুব ধুনীয়াকৈ সিজি গৈছে খুব ধুনীয়া এটা গোন্ধ ওলাইছে যিহেতু মই ঘি দিছোঁ ঘিটো মই দিনত 1 টাইম দিওঁৱেই যিকোনো এটা মানে টাইমত দিওঁৱেই মানে ঘিউটো খোৱা বস্তুৰ লগত আৰু বস্তুটো বেছি ডাঠো কৰিব নালাগে কাৰণ ঠাণ্ডা হ'লে ডাঠ হৈ আহে এতিয়া মই গেছটো অফ কৰি দিম হৈ গৈছে মই এতিয়া পলমাইনাক খুৱাই লওঁ খুৱাই কি কৰোঁ কি নকৰোঁ মই দেখাম বাৰু আৰু যিহেতু আজি কাপোৰ ৰ'দত দিছিলোঁ গোটেই কাপোৰ দম হৈ আছে সেইখিনি কাপোৰ জাপিবলৈ আছে কাপোৰ জাপোতে যদি পাওঁ মই এটা ভিডিঅ' কৰিম বাৰু আৰু কি হয় কেমেৰা ধৰি মানে ভিডিঅ' কৰি কাপোৰ জাপাটো সম্ভৱ নহয় যদি পাৰোঁ মানে তাৰ আগতে হ'লেও কৰিম বাৰু মই ঠিক আছে মই এতিয়া পলমাইনাক খুৱাই লওঁ কাপোৰ জাপিম আৰু মই দেখাম চাব দেই কাপোৰৰ ধুম চাওকচোন কিমান দম হৈ আছে এতিয়া লাহে লাহে জাপি থাকোঁ ফাইনেলি কাপোৰ জাপি হ'ল ঘামি অৱস্থা নাইকিয়া হৈ গৈছোঁ গৰমত আৰু মই ল'ৰাক ক'ত থৈছোঁ দেখাম চাবচোন দেই বায়েকৰ লগত পূৰা খেলাত ব্যস্ত হৈ আছে পাতি পাৰি দি থৈছোঁ নহ'লে কাম কৰিব নোৱাৰোঁ আৰু এইফালে এখন বজাৰ চাবচোন এখন বজাৰ দেখিছেনে এখন বজাৰ জাপি মানে মই একদম ভাগৰি গৈছোঁগৈ আৰু ভিডিঅ'টো চাই আজি কেনেকুৱা লাগিলে নাজানো আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো বজাই দিব যাতে মোৰ ভিডিঅ'সমূহ আপোনালোকে সোনকালে পায় ধন্যবাদ